Hello friends, এনে ধৰণৰ 4K ফুল স্ক্ৰীন ভিডিও এডিট কৰিবলৈ হলে আপোনালোকক দুটা এপৰ প্ৰয়োজন হ'ব। এটা হৈছে এলাইট মোশন আৰু এটা হৈছে ৰিমিনি। এই এপ্লিকেশন দুটা লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত দি দিছো, সো আপোনালোকে ডাউনলোড কৰি লওক। আৰু এতিয়া আপোনালোকে যিকোনো ভিডিওৰ পৰা মাজত এনে ধৰণে পুশ কৰি ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট কৰিব। আৰু এতিয়া আপোনালোকে আপোনালোকৰ ফোনৰ ডাটাটো অন কৰি লওক। অন কৰাৰ পিছত আপোনালোকে ৰিমিনি এপটো ওপেন কৰি লওক। আৰু এটা ইনশট ক্লিক কৰক ইয়াত। আৰু এতিয়া আপোনালোকে যেটো ভিডিওৰ পৰা স্ক্ৰীনশ্বট ক্লিক কৰিছে সো স্ক্ৰীনশ্বটটো আপোনালোকে সিলেক্ট কৰি লওক। মই সিলেক্ট কৰি লৈছো। আৰু সিলেক্ট কৰাৰ পিছত আপোনালোকে এই টুলৰ আইকনটোত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকৰ আগত 15 সেকেন্ড বা 30 সেকেন্ডৰ এটা এড আহিব, সো এইটো আপোনালোকে ভালদৰে হেকলৈ চাব। আৰু এতিয়া আপোনালোকে কেনসেলত ক্লিক কৰি দিয়ক। আকৌ কাট কৰি দিয়ক ইয়াত ক্লিক কৰি। আৰু এতিয়া আপোনালোকে এই ওপৰ আইকনটোত ক্লিক কৰি ফটোটো সেভ কৰি লওক। সো সেভ কৰাৰ আগতে 5 সেকেন্ডৰ এড আহিব, সো এইটো আপোনালোকে কাট কৰি দিয়ক। ইয়াত কাট কৰি দিয়ক। এতিয়া ফটোটো আপোনালোকে সেভ হৈ গ'ল। আৰু এতিয়া আপোনালোকে এলাইট মোশন এপ্লিকেশনটো ওপেন কৰি লওক। সো মই ওপেন কৰি লৈছো। আৰু এতিয়া আপোনালোকে এই প্লাস আইকনটোত ক্লিক কৰক। ইয়াৰ পৰা আপোনালোকে 9.16 ৰেশো সিলেক্ট কৰক আৰু ৰেজোলিউশন 1080 ৰাখক। ফ্ৰেম ৰেট 60 fps, বেকগ্ৰাউণ্ড ব্লেক ৰাখি ক্ৰিয়েট প্ৰজেক্টত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে এই প্লাস আইকনটোত ক্লিক কৰক। ইমেজ স্পিডত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক। আৰু যেটো স্ক্ৰীনশ্বট আপোনালোকে সেভ কৰিছে সো স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি লওক। সো মই সিলেক্ট কৰি লৈছো। আৰু এতিয়া আপোনালোকে আকৌ এই প্লাস আইকনটোত ক্লিক কৰক, অডিওত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক। আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সং সিলেক্ট কৰি লওক। সো মই সিলেক্ট কৰি লৈছো। আৰু সিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে এই আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। এই আইকনটোত এবাৰ ক্লিক কৰক আৰু এই আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে একেবাৰে 0 সেকেন্ডলৈকে আহক। আহি এতিয়া আপোনালোকে আকৌ এই আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। আৰু মুভছ এণ্ড ট্ৰান্সফৰ্মত এবাৰ ক্লিক কৰক। আৰু এতিয়া আপোনালোকে 18 নম্বৰ আইকনটোত ক্লিক কৰক। ক্লিক কৰি এই প্লাস আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে জুম একেবাৰে 9000 লৈকে কৰি দিয়ক। সো মই কৰি দিছো 9000 লৈকে। আৰু 9000 লৈকে কৰাৰ পিছত এতিয়া আপোনালোকে 4 সেকেন্ডলৈকে আগুৱাই আহক। সেকেন্ডলৈকে আগুৱাই আহি এতিয়া আপোনালোকে আকৌ এই প্লাস আইকনত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে জুমটো একেবাৰে 5000 কৰি দিয়ক। ফাইভ 5000 লৈকে কৰাৰ পিছত এতিয়া আপোনালোকে একেবাৰে 0 সেকেন্ডলৈকে আহক। আহি এই 2 নম্বৰ আইকনটোত ক্লিক কৰক। আকৌ এই প্লাস আইকনটোত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে ইয়াক 21 কৰি দিয়ক। আকৌ 4 সেকেন্ডলৈকে আহক। আৰু 4 সেকেন্ডলৈকে আহি এতিয়া আপোনালোকে এই প্লাস আইকনটোত আকৌ এবাৰ ক্লিক কৰি দিয়ক। একেবাৰে 0 কৰি দিয়ক। আৰু এতিয়া আপোনালোকে আকৌ 4 সেকেন্ডলৈকে আহক। আহি এই ওপৰত 1 নম্বৰ আইকনটোত ক্লিক কৰক। ইয়াত ক্লিক কৰি এই প্লাস আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে 13 সেকেন্ডলৈকে আহক। 13 সেকেন্ড লগে আহি আপোনালোকে এতিয়া এই প্লাস আইকনটোত ক্লিক কৰি দিয়ক
আৰু এতিয়া আপোনালোকে ৰাইট সাইডে ফটোটো লৈ আহক এনেদৰে সো লৈ আহক লৈ আহাৰ পিছত এতিয়া আপোনালোকে আকৌ 20 সেকেন্ড লৈকে আগুৱাই যাওক 20 সেকেন্ড লৈকে আহাৰ পিছত এতিয়া আপোনালোকে এই প্লাস সেকেন্ডত আকৌ এবাৰ ক্লিক কৰি দিয়ক আৰু এতিয়া আপোনালোকে ৰাইট সাইডে ফটোটো লৈ আহক আৰু লেফট সাইডে লৈ আহক লেফট সাইডে লৈ আহক এতিয়া আপোনালোকে আকৌ এই ওপৰ আইকনত ক্লিক কৰি দিবা আকৌ এই প্লাস সেকেন্ডত ক্লিক কৰি দিয়ক আৰু এতিয়া ফটোটো আপোনালোকে একবাৰ মাজত লৈ আহক এনেদৰে হৈ গ'ল সো এনেদৰে হোৱাৰ পিছত এতিয়া আপোনালোকে কেবা 0 সেকেন্ডলৈকে আহক আৰু এতিয়া আপোনালোকে এই সংটোৰ লিৰিক্সখিনি আপোনালোকে ভালদৰে লিখি লওক সো মোৰ নোটবুকত লিখা আছে মই দেখাই দিছো আপোনালোকক সো এনে ধৰণে আপোনালোকে সংৰ লিৰিক্সখিনি লিখি ল'ব আৰু এতিয়া আপোনালোকে এলাইট মোশনত গৈ এই প্লাস আইকনটো এবাৰ ক্লিক কৰক টেক্সটত ক্লিক কৰক আৰু এতিয়া আপোনালোকে ফাৰ্স্ট টেক্সটটো ইয়াৰ পৰা কপি কৰি লওক সো মই কপি কৰি লৈছো কপি এই এলাইট মোশনত গৈ এতিয়া পেস্ট কৰি দিলো পেস্ট কৰাৰ পিছত এতিয়া আপোনালোকে এই ওপৰ এই আইকনটো এবাৰ ক্লিক কৰি দিয়ক এই ফন্টত এবাৰ ক্লিক কৰক ইয়াৰ পৰা যিকোনো এটা ফন্ট সেটা খুলিছো মই আৰু এতিয়া আপোনালোকে ইয়াৰ সাইজ 56 ৰাখি দিয়ক আৰু এতিয়া আপোনালোকে এই কালাৰ আইকনটো ক্লিক কৰক আৰু কালাৰটো আপোনালোকে হোৱাইট ৰাখি দিয়ক সো হোৱাইট ৰাখি আপোনালোকে ইয়াৰ আপোনালোকে এনেদৰে সেট কৰি লওক খুলা হৈ দিয়া বেক কৰক আৰু এতিয়া আপোনালোকে মুভ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰক আৰু এতিয়া আপোনালোকে টেক্সটটো ভালদৰে ইয়াত সেট কৰি লওক এনেদৰে তলত সেট কৰাৰ পিছত এতিয়া আপোনালোকে বেক কৰক আকৌ ক্লিক কৰক টেক্সটত এতিয়া আপোনালোকে টেক্সটটো কিমান সেকেন্ডৰ পৰা কিমান সেকেন্ডলৈকে লিৰিক্সখিনি আছে এবাৰ সংটো শুনি লৈছো সো মোৰ ফাৰ্স্ট লিৰিক্স আছে 0 সেকেন্ডৰ পৰা মাৰ্ক কৰি দিছো মই ইয়াত ক্লিক কৰি 2.30 সেকেন্ড লৈকে আছে সো 2.30 সেকেন্ড লৈকে গৈছো মই আগুৱাই 0.30 লৈকে সেকেন্ড লৈকে আহাৰ পিছত ইয়াত এই প্লাস সেকেন্ডত ক্লিক কৰি মাৰ্ক কৰি দিলো আকৌ টেক্সটত ক্লিক কৰি এই আইকনত ক্লিক কৰি টেক্সট লাইনখিনি ডাঙৰ কৰি দিলো আৰু এতিয়া বেক কৰক 0 সেকেন্ডলৈকে আহক আকৌ টেক্সটত ক্লিক কৰক এফেক্টত ক্লিক কৰক এই এফেক্টত ক্লিক কৰক আৰু এতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰি টেক্সটত ক্লিক কৰক টেক্সট ট্ৰান্সফৰ্মত ক্লিক কৰক তাৰপিছত ষ্টেণ্ডাৰ্ড সেটিংত ক্লিক কৰি দিয়ক আৰু এতিয়া আপোনালোকে ফাৰ্স্ট ষ্টাৰ্টিং আপোনালোকৰ 0 সেকেন্ড ৰাখক ইয়াৰ প্লাস আইকনত ক্লিক কৰি দিবা 0 সেকেন্ড ৰাখি এতিয়া আপোনালোকে 2.5 সেকেন্ড লৈকে আগুৱাই আহক সো 2.5 সেকেন্ড লৈকে আগুৱাই আহিলো এতিয়া আকৌ এই প্লাস আইকনত ক্লিক কৰক ক্লিক কৰি ইয়াৰ সাইজ আপোনালোকে 72 ৰাখি দিয়ক আমি 72 ৰাখি দিলো এতিয়া আপোনালোকে আকৌ 0 সেকেন্ডলৈকে আহক 0 সেকেন্ডলৈকে আহি আৰু এতিয়া তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰি স্কেলত আহক স্কেলটো আপোনালোকে 10 ৰাখি দিয়ক দেখাৰ পিছত এতিয়া আপোনালোকে তললৈ আহক আলফাত ক্লিক কৰক আলফাটো আপোনালোকে -1000 কৰি দিয়ক -1000 হৈ গ'ল আৰু এতিয়া আপোনালোকে তললৈ স্ক্ৰল কৰক এতিয়া আপোনালোকে ওভাৰৰাইট ফিল কালাৰটো এই টিক মাৰ্কটো অন কৰি দিয়ক আৰু ফিল কালাৰত আপোনালোকে কালাৰটো ইয়েলো ৰাখি দিয়ক ইয়েলো ৰখাৰ পিছত বেক কৰক আৰু এতিয়া আপোনালোকে তললৈ যাওক তললৈ গৈ ওভাৰলেপত আপোনালোকে 500 কৰি দিয়ক ইয়াক তো 500 কৰি দিলো মই
আৰু এতিয়া মই বেক কৰিলোঁ আপোনালোকে আকৌ এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক তেখেত তললৈ ক্লিক কৰক মুভ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰক চুইঙত ক্লিক কৰক ইয়াৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ছেটিঙত ক্লিক কৰি দিয়ক আকৌ চুইঙত ক্লিক কৰক এতিয়া আপোনালোকে ফ্ৰিকুৱেঞ্চিটো একেবাৰে 3.50 কৰি দিয়ক মই 3.50 কৰি দিলোঁ আৰু এতিয়া আপোনালোকে এংগেল 1ত ক্লিক কৰক আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনত ক্লিক কৰি দিয়ক আৰু ইয়াৰ চাইজ আপোনালোকে 6.0 ৰাখি দিয়ক +6.0 আৰু এতিয়া আপোনালোকে 1.42 ছেকেণ্ডলৈকে আগুৱাই আহক আগুৱাই আহি আকৌ এই প্লাছ আইকনত ক্লিক কৰি দিয়ক আৰু এতিয়া আপোনালোকে ইয়াৰ চাইজ একেবাৰে 0 কৰি দিয়ক হৈ গ'ল এতিয়া আকৌ 0 ছেকেণ্ডলৈকে আহক এতিয়া এংগেলটোত ক্লিক কৰক এংগেলটো আপোনালোকে এতিয়া ফাৰ্ষ্ট এই প্লাছ আইকনত ক্লিক কৰি দিয়ক এতিয়া আপোনালোকে -6.0 কৰি দিয়ক আৰু এতিয়া আপোনালোকে আকৌ 1.42 ছেকেণ্ডলৈকে আগুৱাই আহক আকৌ এই প্লাছ আইকনত ক্লিক কৰক আৰু ইয়াৰ চাইজ আপোনালোকে 0 কৰি দিয়ক হৈ গ'ল এতিয়া আপোনালোকে তলৰ এই ফেচত ক্লিক কৰক ফেচত ক্লিক কৰি ফেচটো আপোনালোকে 0.28 কৰি দিয়ক আৰু এতিয়া আপোনালোকে বেক কৰক আকৌ এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু এতিয়া আপোনালোকে এই ওপৰত এটা ফেড ইন আউট দেখিবলৈ এটা পাই আছে অপশ্যন তাৰ ইয়াতে এবাৰ ক্লিক কৰি দিয়ক ষ্টেণ্ডাৰ্ড ছেটিঙত ক্লিক কৰক আকৌ ফেড ইন আউটত ক্লিক কৰক ইনটো আপোনালোকে একেবাৰে 0 কৰি দিয়ক এতিয়া বেক কৰক আৰু এতিয়া আপোনালোকে নেক্সট লিৰিক্স কৰি কিমান ছেকেণ্ডৰ পৰা কিমান ছেকেণ্ড লুকি আছে এবাৰ চংটো শুনি লওক শুনি দিছোঁ এবাৰ চ' মোৰ নেক্সট লিৰিক্স আছে 3.37 পৰা 5:30 লৈকে মই ইয়াৰ পৰা মাৰ্ক কৰি দিছোঁ মই 3.37 পৰা এই ছেকেণ্ডত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ আৰু এতিয়া 5.30 লৈ আহি এই প্লাছ ছেকেণ্ডত ক্লিক কৰি মাৰ্ক কৰি দিলোঁ আকৌ এই একাউণ্টত ক্লিক কৰি 3.37 লৈকে আহিলোঁ আৰু এতিয়া আপোনালোকে এই অলপ আগুৱাই যায় এই টেক্সটত ক্লিক কৰক এই একাউণ্টত ক্লিক কৰক আৰু ইয়াৰ পৰা কপি লিয়াৰ কৰক বেক কৰক আকৌ আগুৱাই আহক এই একাউণ্টত ক্লিক কৰি দিয়ক 3.37ত আহি এই একাউণ্টত এবাৰ ক্লিক কৰি দিয়ক পেষ্ট লেয়াৰ কৰি দিয়ক চ' হৈ গ'ল কপি হৈ গ'ল আৰু এতিয়া এই একাউণ্টত এবাৰ ক্লিক কৰি দিয়ক এতিয়া এই টেক্সটৰ লেন্থখিনি ডাঙৰ হৈ আছে ইয়াক সৰু কৰিব লাগে চ' একাউণ্টত এবাৰ টেক্সটত ক্লিক কৰক এতিয়া এই একাউণ্টত ক্লিক কৰক আৰু এই একাউণ্টত ক্লিক কৰি কাট কৰি দিয়ক হৈ গ'ল আৰু এতিয়া আপোনালোকে টেক্সটত ক্লিক কৰক এডিট টেক্সটত ক্লিক কৰক আৰু টেক্সটখিনি একেবাৰে কাটি দি এইটো বেক কৰি ইয়াৰ পৰা লিৰিক্সখিনি কপি কৰি দিয়ক নেক্সট লিৰিক্স কপি বেক আৰু ইয়াতকৈ পেষ্ট কৰি বেক কৰক আৰু এনেধৰণে আপোনালোকে বাকী লিৰিক্সখিনি লিখি এনেধৰণে পেষ্ট কৰি দিব আৰু এতিয়া আপোনালোকে এই ওপৰৰ আইকনটো ক্লিক কৰি দিয়ক আৰু ভিডিঅ'টো এক্সপৰ্ট কৰি দিয়ক যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক কমেণ্ট কৰক আৰু এনেধৰণৰ নতুন নতুন এডিটিং ভিডিঅ' শিকি থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মই দিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে চবতকৈ আগত পায় চ' আজিৰ কাৰণে ইমানে বাই